গৰাকী দায়িত্ব ল'ব লাগিব মই নেৰো ফালতু মানুহ হওক যি মানুহ হওক আপোনালোকেতো তেওঁলোকৰ ভিডিঅ' চাইছে এইবিলাক স্ক্ৰীনশ্বট মোক অনুৰাগীয়ে দিয়ে এই প্ৰফাইলৰ স্ক্ৰীনশ্বট আপোনাৰ বিষয়ে এনেকৈ লিখিছে গতিকে আপোনালোকে তেওঁলোকলৈ টেগ কৰক কপিল নিপেন জোনালী চয়ন কামান আৰু পিতৃ মাতৃ নোহোৱা সেই তিনিটা ল'ৰা ছোৱালী সাতটা ল'ৰা ছোৱালী তেওঁলোকে দায়িত্ব ল'ব লাগিব বাধ্য কৰিব লাগিব তেওঁলোকক দায়িত্ব ল'বলৈ তেওঁলোকে ইমান ডাঙৰ ডাঙৰ কথা ক'ব পাৰে দায়িত্বটো ল'বই লাগিব বাকি আপোনালোকে যি কল ৰেকৰ্ডিং বজাইছে তাৰ উত্তৰ কাইলৈ লাইভত পাব আপোনালোকে দৃষ্টিহীন মানুহৰ দৰে বুজাইছে দৃষ্টিহীন মানুহে কৈ দিব জিটি তেওঁলোকে আৰু আপোনালোকে ৰেকৰ্ডিং বজাই দিব আপোনালোকে কমেণ্টছ কৰক তেওঁলোকে দায়িত্ব ল'ব লাগিব সাতটা ল'ৰা ছোৱালী যদি চয়ন কামনৰ কিবা এটা হয় তাৰ কাৰণে তেওঁলোক জেললৈ যাবলৈ সাজি থাকক কাৰণ মই তাক ব্লাডৰ ক্ষেত্ৰত সহায় কৰি আছোঁ তাক বিভিন্ন ক্ষেত্ৰত সহায় কৰিছোঁ ভিডিঅ' প্ৰস্তুত কৰা নাই কাৰণ এটা কেঞ্চাৰৰ ট্ৰিটমেণ্টক ভিডিঅ' কৰিব নোৱাৰোঁ সেইখিনি পাৰ্চনেলি কৰি আছোঁ গতিকে তাৰ সিদ্ধান্ত আপোনালোকে লওক তাৰ সিদ্ধান্ত আপোনালোকে লওক আৰু এই তিনিগৰাকী মহিলাই এই সাতটা ল'ৰা ছোৱালীৰ দায়িত্ব ল'ব লাগিব কমপ্লিট চিকিৎসা যেনেকৈ মই জোনালীৰ সপোন দেখিছিলোঁ দৌৰোৱা যেনেকৈ কপিলক সপোন দেখিছিলোঁ হাতখন ঠিক কৰি তাক চাকৰিত জইন কৰা নিপেনক সপোন দেখিছিলোঁ তাক সংস্থাপন দিয়া লগতে আৰু এটা ল'ৰা থাকি গৈছে এই যিটো বাবু ঘাটৰা বুলি মই ট্ৰিটমেণ্ট কৰি আছোঁ এই ল'ৰাটো ভৰি অপাৰেশ্যনৰ কাৰণে 2 লাখ টকা লাগে সেই 2 লাখ টকা তেওঁলোকে দিব লাগিব মই এৰি দিলোঁ এই বাবু ঘাটৰা 2 লাখ টকা আপোনালোকে দিব লাগিব মই ট্ৰিটমেণ্ট নকৰোঁ তেওঁ মই সেইটো ভিডিঅ' দি আছোঁ বাবু ঘাটৰা ওচৰলৈ গৈ ট্ৰিটমেণ্ট কৰিছোঁ তাৰ দায়িত্ব এই আমাৰ লাকি ভূঞা ব্লগছ কল্পনা ৰাজবংশী আৰু কল্পনা বৰাই ল'ব লাগিব 2 লাখ টকা আপোনালোকে যে দিব নোৱাৰে সেই ল'ৰাটোৰ কাৰণে ৰেছপঞ্চিবিলিটি আপোনালোক হ'ব অতি সোনকালে তাৰ ওচৰত গৈ ভিডিঅ' বনাই আছোঁ আপোনালোক তিনিগৰাকীয়ে দায়িত্ব ল'ব বুলি ভিডিঅ' এৰি আছোঁ ল'বই লাগিব 2 লাখ টকা দি তাক অপাৰেশ্যন কৰিবই লাগিব বাবু ঘাটৰা মই পাহৰি গৈছিলোঁ এইটো কম্পালচৰি আপোনালোকৰ কাৰণে মই এৰি দিম সেইটো বাকী মই নতুন যিখিনি মই সহায় কৰিম সেইখিনি মই ক'বলৈ নাযাওঁ সেইখিনি মই কৰিমেই দুৰ্ভগীয়া উদ্ধাৰ অভিযান সদায় চলিব এভৰিৱানছ কমেণ্টছ দেম 7টা ল'ৰা ছোৱালী 8টা ল'ৰা ছোৱালী দায়িত্ব ল'ব লাগিব বাবু ঘাটৰা 2 লাখ টকাৰ অপাৰেশ্যন তেওঁলোকে কৰিব লাগিব বছ চিধা কথা যিখিনি মই কৰি আহিছিলোঁ তেওঁলোকে স্থগিত কৰিছে গতিকে তেওঁলোকে বাবু ঘাটৰা 2 লাখ টকা অপাৰেশ্যন কৰক তেওঁলোকে বহুত ডাঙৰ ডাঙৰ কথা জনাব কথা ক'ব জানে তেওঁলোকে কামো কৰি দেখাব লাগিব তেতিয়া মই গম পাম মিষ্টাৰ বিটো এটা ফালতু ফকতীয়া এটা নাকামমান নালায়ক বুলি মই গম পাম সকলোৱে কমেণ্টছ কৰক এভৰিৱানছ কমেণ্টছ টেগ কৰক তেওঁলোকে বাবু ঘাটৰা 2 লাখ টকা তেওঁলোকে যোগাৰ কৰক 2 লাখ টকা সেই ল'ৰাটোক অপাৰেশ্যন কৰিব লাগিব কৰি দেখাওক কৰক আপোনালোকে আৰু 7টা ল'ৰা ছোৱালী আপোনালোকে দায়িত্ব ল'ব লাগিব চয়ন কামনা যদি কিবা হয় তাৰ কাৰণে আপোনালোকৰ এই লাকি ভূঞা ব্লগছে যিটো এটিটিউডৰ কথা কৈছিলে নহয় মিষ্টাৰ বিটু তই মানৱ ঠগিব জানো প্ৰবঞ্চনা কৰিব জানো আহক এই অন্ধ মানুহজনে 2020 চনতে অন্ধ আশ্ৰম খুলিছিলে এইটো হ'ল ৰিচিভ ট্ৰেইনিং উল্টাকে পঢ়িব আপোনালোকে জানে ন ট্ৰেইনিং চেণ্টাৰ এইটো 1000 ৰিচিভ কাটিছিলে মোৰ পৰা আপুনি বৰ কৈছিলে ন এজন অন্ধ মানে প্ৰথম নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম খুলিছে তই এনেই ওপৰতে প্ৰথমখন কৈ আছ চ' 2024 চনৰ এপ্ৰিল মাহত মোৰ ওচৰলৈ আহি ৰিচিভ কাটি নিয়া সেই ট্ৰেইনিং চেণ্টাৰটো যিজন আপুনি দীপক হাজৰিকাৰ কথা কৈছিলে গতিকে লাকি ভূঞা ব্লগছ বাবু ঘাটৰ বাবে 2 লাখ টকা আপুনি যোগাৰ কৰিব লাগিব তিনিগৰাকী আৰু 7টা ল'ৰা ছোৱালী আপোনালোকে দায়িত্ব ল'ব লাগিব নহ'লে নহয় বাকী আপোনালোকৰ ওপৰত আপোনালোকে সপোনৰ ওপৰত অনা এলিগেন্স দৃষ্টিহীন আশ্ৰমৰ ওপৰত অনা এলিগেন্স সেয়া ন্যাসে লিগেল একশ্যন ল'বলৈ সাজু হৈছে এই ন্যাসত কমপ্লিট ইনভলভ হৈ আছে আমাৰ ছেক্ৰেটাৰী আমাৰ গোটেই অল আছাম বৰ্ড অফ কমিটি এভৰি ডিষ্ট্ৰিক্টত FIR কৰিব এইটো সিদ্ধান্ত ন্যাসে লৈছে মই লোৱা নাই এইটো মোৰ ন্যাস মই গঠন কৰিছোঁ ন্যাস চলাই আছে অল আছাম বৰ্ডে মই পুনৰবাৰ দেখাইছোঁ মোৰ ফাইলত যিখিনি মই আপোনাক দেখাইছোঁ অল আছাম যিখন বৰ্ড অফ কমিটি আছে তেওঁলোকে সিদ্ধান্ত ল'ব যিটো আপোনালোকে নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমৰ ওপৰত এলিগেন্স আনিছে এই এলিগেন্সটো ন্যাসে সিদ্ধান্ত ল'ব বাকী মই দায়িত্ব লৈ থকাখিনি আপোনালোকে দায়িত্ব ল'ব মোৰটো মোৰ ভাগে লাগিম আৰু ন্যাসে ভাগে লাগিব আপোনালোক তিনিগৰাকীৰ ওপৰত এইটো আপোনালোকে যেনেকৈ কথা কৈ মোৰ লগত চেলেঞ্জ কৰিছে আপোনালোকে এই কামখিনি কৰক নাম্বাৰ 1 যিটো বাবু ঘাটুৱাৰ পিতৃ মাতৃ নাই যিটো ল'ৰা ভৰি চিকিৎসা কৰিবৰ কাৰণে 2 লাখ টকা লাগিব সেই 2 লাখ টকা আপোনালোকে মই জুন মাহত ছেপ্টেম্বৰ মাহত আমি অপাৰেশ্যন কৰাৰ কথা আছিলে আগবাঢ়িছিলোঁ এই 2 লাখ টকা আপোনালোকে যোগাৰ কৰিব লাগিব নাম্বাৰ 2
যিকেইটা 7টা ল'ৰা ছোৱালী আছে 7টা ল'ৰা ছোৱালী যি মই ট্ৰিটমেণ্ট কৰি আছোঁ এই 3গৰাকীয়ে 7টা ল'ৰা ছোৱালীৰ দায়িত্ব ল'বলৈ লাগিব লগতে বাবুঘাটৰ কাৰণে 2 লাখ টকা অপাৰেশ্যনৰ বাবে যোগাৰ কৰিব মই পাৰিম কাৰণ আপোনালোকে ডাঙৰ কথা ক'ব জানিলে নহ'ব কৰিব লাগিব ওলাই আহক আপোনালোক দেই চিধা কথা আৰু লাকি ভূঞা আপোনাৰ যিকেইটা কথা কাণত মোৰ আজিও বাজি আছে আপুনি কোনো তথ্যবিহীনভাৱে আপোনালোকে কৈ দিলে যে প্ৰথমখন নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম কোন মিষ্টাৰ বিটু প্ৰথমখন নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম তই খোলা নাই এজন অন্ধ মানুহে খুলিছে আপুনি এনেকৈ কৈছিলেনে লাকি ভূঞা কিন্তু এইখন ৰিচিভ বুক আছে ইয়াত ট্ৰেইনিং চেণ্টাৰ আছে ৱেৰ ইজ আশ্ৰম আমাৰতো খোলা দিনাখনেতো লিখি দিছোঁ মানৱীয়তা নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰম বুলি কিন্তু তেওঁলোকে 2024 চনৰ এপ্ৰিল মাহত আৰু ইয়াত এই দীপক হাজৰিকা বোলা এজনৰ ফোন নম্বৰ লিখা আছে আহিছে আপুনিতো কৈছে 2020 চনৰ পৰা তেওঁলোকে আশ্ৰম চলাই আছে বুলি বকিয়ালত কিন্তু 2024 চনৰ এপ্ৰিল মাহত যিটো ৰিচিভ তেওঁলোকে কটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সৈতে ট্ৰেইনিং চেণ্টাৰ আছে আপোনালোকে উল্টা দেখিছে ভালকৈ পঢ়ি ল'ব ট্ৰেইনিং চেণ্টাৰ বুলি আছে এখন ৰিচিভ আছে মোৰ ওচৰত আপোনালোক আহিব য'ত মই দিছিলোঁ আৰু সেইদিনটোতে তেওঁলোকক লগ পাইছিলোঁ আৰু সেইদিনটোতে তেওঁলোকৰ বাবে মই যুঁজি গ'লোঁ গতিকে ৰাইজ চ' টেক ডেম যে মিষ্টাৰ বিটুৱে 7টা ল'ৰা ছোৱালীৰ দায়িত্ব তেওঁলোকৰ ওপৰত অৰ্পণ কৰিছে এটা যিটো 2 লাখ টকীয়া অপাৰেশ্যন আছিলে বাবুঘাটৰ সেইটো তেওঁলোকৰ ওপৰত অৰ্পণ কৰিছে গতিকে সকলোৱে টেক কৰক 3গৰাকী নাম লিখক নাম্বাৰ 1 লাকি ভূঞা ব্লগছ নাম্বাৰ 2 কল্পনা ৰাজবংশী নাম্বাৰ 3 কংকনা বৰা তেওঁলোকৰ নাম লিখি কৰক মিষ্টাৰ বিটুৱে লৈ থকা 7টা ল'ৰা ছোৱালীৰ দায়িত্ব তেওঁলোকে ল'ব লাগিব আৰু বাবুঘাটৰ 2 লাখ টকীয়া অপাৰেশ্যনটো কৰাব লাগিব যদি স্বয়ং কামনত কিবা হয় তাৰ কাৰণে ৰেছপন্সিবিলিটি তেওঁলোকে হ'ব লাগিব কাৰণ তেওঁলোকে যিখিনি ডাঙৰ কথা ক'লে সেইখিনি ডাঙৰ কথা তেওঁলোকে কৰ্মৰ দ্বাৰা প্ৰমাণ কৰিব লাগিব কেৱল মোবাইলটো লৈ ভিডিঅ' বনাই ডাঙৰ কথা ক'লে নহ'ব এই মানৱীয়তা যুদ্ধখনত দৌৰিবলৈ যাতে কিমান ত্যাগ কৰিব লাগিব সেইটো মই জনা আছে আমি জনা আছে মোৰ লগত কাম কৰি থকা হাজাৰ মানুহে জানিছে যে কিমান কষ্ট কৰিব লগা হয় মানৱীয় যাত্ৰাত দৌৰিবৰ কাৰণে কিন্তু আপোনালোকে এটা স্মাৰ্টফোন লৈ এটা ৰুমৰ ভিতৰত বহি এটা ভিডিঅ' বনাই দিলে কাৰোবালে ফোন কৰি কল ৰেকৰ্ডিং কৰিলে ঠিক আছে এই দীপক হাজৰিকাই কল ৰেকৰ্ডিং দিছে পিষ্টল লগাইছে তেওঁ ভিডিঅ' বনাওক কথা নাই তেওঁ সেই মোৰ দৃষ্টিহীন কিজনে ক'ব এগৰাকী মাতৃয়ে ক'ব যে সেই ছমহীয়া বাচ্চাটোক লগত কি অত্যাচাৰ কৰিছিল তেতিয়া কিন্তু বিচাৰ আপোনালোকে কৰিব লাগিব এইগৰাকীটো মাতৃয়ে হয় ন কল্পনা ৰাজবংশী কংকনা বৰা বা এইগৰাকীও এগৰাকী মাতৃয়ে হ'ব বিবাহিতজনে পাইছোঁ তেওঁলোক এবাৰ ভাবি চাওকচোন এগৰাকী মাতৃৰ কোলাৰ পৰাই যেতিয়া সন্তানক কাহিনী ক'লে চেষ্টা কৰে তেতিয়াহ'লে কিমান দুখ লাগে ভাবি চাওকচোন সেই লাকি ভূঞা ব্লগছ এবাৰ ভাবি চাওকচোন আপুনি যে ক'লে মিষ্টাৰ বিটুৱে তাই মাকক ডক্টৰ ইঞ্জিনিয়াৰ ল'ৰাটোক বনাম বুলি প্ৰলোভন দি থৈ গ'ল তাৰপিছতে তাই অশান্তি কৰিলে যাবলৈ ঘৰলৈ তাই গুচি গ'ল আপোনাক কোনোবাই কাহিনী এটা শুনালে আপুনি ছ'চিয়েল মিডিয়াত কোনো ধৰণৰ আপুনি এনালাইচিছ নকৰাকৈ আপুনি বকি দিলে মিষ্টাৰ বিটু টেক লগাই বকি দিলে ভিউৱাৰ্ছ পালে ভিউৱাৰ্ছ লগ না মোৰ ভিডিঅ' লগক মোৰ ভিডিঅ' অজস্ৰ আছে কিন্তু আপোনালোকে এনেকুৱা ধৰণৰ কথা কিছুমান কাৰোবাৰ পৰা শুনি আৰে যিটো মানুহ নিজে এটা এনেকুৱা ধৰণৰ চক্ৰান্তমূলক কাম কৰি আছে আপোনালোকে দৃষ্টিহীন মানুহ বুবুল নেওগ ডাঙৰীয়া চলাই আহিবচোন তেওঁ এজন হাই ছেকেণ্ডেৰীৰ ব্ৰাছ তেওঁ ৱাইফ বন্দনা হাই ছেকেণ্ডেৰীৰ ব্ৰাছ নয়নমণিও মেট্ৰিক দিছিলে পাছ কৰিব নোৱাৰিলে কিন্তু তাই যথেষ্ট জ্ঞানী ছোৱালী এবাৰ আহিব নিজে সুধি চাব যে আপুনি যেতিয়া ক'লে যে সপোনক মই প্ৰলোভন দি আনিছোঁ আৰে এটা ল'ৰা এটা জীৱন বচাইছোঁ আপুনি কি জানে শুনিলে কৈ দিলে আপুনি দীপক হাজৰিকাই তাৰ তাত থকা দৃষ্টিহীন মানুহক ভিক্ষা মাগিবলৈ পঠিয়ায় যদি তেওঁ আশ্ৰমৰ যদি মেনেজমেণ্ট কমিটি হয় তেতিয়াহ'লে কিয় আশ্ৰমত থকা মানুহ কেইজনক নিজে ভাত নোখোৱায় আশ্ৰমত থকা মানুহে কি আপোনাৰ ভিক্ষা মাগি পেলাই খাব নেকি